ভেৰি ছাডেনলি মই এইটো ফিল্ডত আহি পৰিছোঁ একদম মানে এক্সিডেণ্ট আৰু গতিকে সেই ক্ষেত্ৰত আৰম্ভণিতে এপ্ৰিচিয়েট কৰোঁতে মই এক্সিডেণ্টেল আৰ্টিষ্ট চিৰিয়াছলি পূৰা এপ্লিকেবল মোৰ লগত তাৰপিছত আৰম্ভণিতে এপ্ৰিচিয়েশ্যন পাইছিলোঁ বহুত সেইটোৱে মোক সহায় কৰিছিলে যে আচ্ছা অ'কে আই কেন ছিং আই কেন এক্ট হোৱাট এভাৰ তাৰপিছত যেতিয়া মোৰ গান বা মোক চিনি পোৱা মানুহৰ সংখ্যাটো অকণমান বাঢ়ি গ'ল তেতিয়া তোমাৰ সমান্তৰালভাৱে ভাল পোৱা মানুহৰ লগতে বেয়া পোৱা মানুহো বাঢ়ি যায় দেটছ এ ৰুল মানে নেচাৰৰ ৰুল হয় বেলেঞ্চ কৰিবৰ কাৰণে গতিকে সেই ক্ষেত্ৰত আৰম্ভণিতে যিমানখিনি এপ্ৰিচিয়েশ্যন পোৱাৰ কাৰণে মোক সহায় কৰিছিলে এতিয়া কিন্তু ক্ৰিটিচিজমখিনিয়ে মোক কম্পেৰিটিভলি বেছি সহায় কৰি আছে চ' মানে সেই বেলেঞ্চটো যেনেকৈ ডাৰউইনৰ থিয়ৰী এটা আছে য়েছ সেইটোৰ লগত ন একদম আপুনিতো ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় ছায়েন্স মই এতিয়ালৈকে 10-15জনমান মানুহ পালোঁ এই পডকাষ্টতে যোনে ইঞ্জিনিয়াৰিং কৰাৰ পিছত আৰ্টিষ্ট হৈছে হা